নমস্কাৰ এই মতা দিবলৈ লৈছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটো অসমৰ লগতে ভাৰতৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো আজি প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ সাজু কৰক 6 বিধ নথিপত্ৰ ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়াললৈ আহি গ'ল ভাল খবৰ ৰেচন কাৰ্ডত পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্তিক লৈ আহিছে ডাঙৰ খবৰ লাখ লাখ লোকৰ আহি গ'ল চৰকাৰী জাননী 14 জুলাই ভিতৰত কৰি লওক প্ৰয়োজনীয় এইকেইটা কাম নতুন ৰেচন কাৰ্ডৰ বাবে আৰম্ভ হ'ল আবেদন প্ৰক্ৰিয়া পৰিয়ালৰ নতুন সদস্যৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিবলৈ মুকলি হ'ল প্ৰক্ৰিয়া গ্ৰামাঞ্চলৰ লোকসকলে যোগাযোগ কৰক গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আৰু চহৰাঞ্চলৰ বাসিন্দাই যোগাযোগ কৰক পৌৰসভাৰ কাৰ্যালয়ত প্ৰয়োজনীয় নথিপত্ৰসহ প্ৰপত্ৰ শীঘ্ৰেই জমা দিয়ক বাৰ্ষিক আয় 4 লাখত কম হোৱা পৰিয়ালে লাভ কৰিব আবেদনৰ বাবে লাগিব মাত্ৰ 6 বিধ নথিপত্ৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ঠিকনাৰ প্ৰমাণপত্ৰ পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে আজিৰ দ্বিতীয়টো ডাঙৰ খবৰ হৈছে কোটি কোটি বেংক গ্ৰাহকৰ বাবে ডাঙৰ খবৰ একাউণ্টত এটকা নাথাকিলেও এতিয়াৰ পৰা বেংকে নাকাটে ফাইন কোটি কোটি বেংক গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহিছে এতিয়াৰে পৰা একাউণ্টত এটকা নাথাকিলেও বেংকে কাটিব ফাইন কেইবাটাও ৰাষ্ট্ৰীয়কৃত বেংকে প্ৰত্যাহাৰ কৰিলে পূৰ্বতে থকা নিয়ম বেংক একাউণ্টত ন্যূনতম ধনৰাশি থাকিবই লাগিব বুলি কোনো কথা নাই এতিয়াৰ পৰা মিনিমাম বেলেন্স নাথাকিলেও ফাইনৰ নামত ধন কৰ্তন নকৰে বেংকে এতিয়াৰ পৰা 5টাকৈ আগশাৰী বেংকৰ নাথাকিব মিনিমাম বেলেন্স ৰিকুৱাৰমেণ্ট নীতি ষ্টেট বেংক অফ ইণ্ডিয়া বেংক অফ বৰোদা কানাড়া বেংকে শেহতীয়াকৈ লৈছে এই পদক্ষেপ ইণ্ডিয়ান বেংক আৰু পাঞ্জাৱ নেশ্যনেল বেংকৰ ক্ষেত্ৰতো থাকিব এই নিয়ম পূৰ্বতে বেংক অনুযায়ী গ্ৰাহকৰ বাবে আছিল ন্যূনতম ধনৰাশি নিৰ্ধাৰিত নিৰিখ একাউণ্টত মিনিমাম বেলেন্স নাথাকিলেই কৰ্তন কৰা হৈছিল ফাইন পৰৱৰ্তী খবৰ এইবাৰ লোকপিয়লত বংগমূলীয় মুছলমানে নিলিখে অসমীয়া ভাষা উচ্ছেদ চলোৱাৰ পৰিণাম ভুগিব লাগিব অসমীয়াই পূৰ্ববংগীয় মুছলমানে অসমতে অসমীয়া কৰিব সংখ্যালঘু বংগমূলীয় মুছলমানে এইবাৰ জাতিগত লোকপিয়লত অসমীয়া বুলি নিলিখে বংগমূলীয় মুছলমানৰ কাৰণে সংখ্যালঘুত পৰিণত হ'ব অসমীয়া ভাষা উচ্ছেদ বিৰোধী প্ৰতিবাদত বিস্ফোৰক মন্তব্য সংখ্যালঘু সংগঠনৰ নেতাৰ বংগমূলীয় মুছলমানে অসমীয়াৰ পৰিৱৰ্তে বাংলা লিখিব বুলি হুংকাৰ এবিএমছুৰ উচ্ছেদৰ বিৰোধিতাৰে মুকলিকৈ চৰকাৰক প্ৰত্যাহ্বান জনালে এবিএমছুৱে উচ্ছেদ চলোৱাৰ পৰিণাম ভুগিবই লাগিব অসমীয়া এই বুলি উল্লেখ এবিএমছুৰ পূৰ্ববংগীয় মুছলমানে অসমতে অসমীয়া কৰিব সংখ্যালঘু বংগমূলীয় মুছলমানে এইবাৰ জাতিগত লোকপিয়লত অসমীয়া বুলি নিলিখে বংগমূলীয় মুছলমানৰ কাৰণে সংখ্যালঘুত পৰিণত হ'ব অসমীয়া ভাষা উচ্ছেদ বিৰোধী প্ৰতিবাদত বিস্ফোৰক মন্তব্য সংখ্যালঘু সংগঠনৰ নেতাৰ বংগমূলীয় মুছলমানে অসমীয়াৰ পৰিৱৰ্তে বাংলা লিখিব বুলি হুংকাৰ এবিএম পৰৱৰ্তী খবৰ আদানীক মাটি দি মোদীক সন্তুষ্ট কৰাৰ চেষ্টা সৰ্বানন্দ সোণোৱালক লৈ শংকিত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মহাবিস্ফোৰণ এপিচিচিৰ সভাপতি গৌৰৱ গগৈ সৰ্বানন্দ সোণোৱালক লৈ শংকিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল ঘূৰি আহিব পাৰে ৰাজ্যৰ ৰাজনীতিলৈ এই বাতৰিক লৈ শংকিত হৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী নিজৰ চকী সুৰক্ষিত কৰাৰ বাবে অনবৰত ব্যস্ত হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ গৌৰৱ গগৈৰ আদানীক মাটি গতাই দি মোদীয়ে সন্তুষ্ট কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেইবাবে এতিয়া মুখ্যমন্ত্ৰীয়ে যধে মধে চলাইছে উচ্ছেদ পৰৱৰ্তী খবৰ দুখীয়াক ভূমি পট্টা দিম বুলি চৰকাৰে উচ্ছেদ চলাইছে সাধাৰণ মানুহৰ মাটি আদানীক দিছে ঘৰ বনাই দিম বুলি কৈ মানুহৰ ওপৰত বুলডজাৰ চলাইছে উচ্ছেদক লৈ সৰব কংগ্ৰেছ সাংসদ এপিচিচিৰ সভাপতি গৌৰৱ গগৈ সাধাৰণ মানুহৰ মাটি চৰকাৰে আদানী আম্বানীক দিছে বিজেপি চৰকাৰখনে ৰাজ্যক বিশ্বাসঘাতকতা আৰু ঠগিছে ৰাজ্যৰ বিজেপি চৰকাৰৰ এতিয়া মাত্ৰ কেৱল কেলেংকাৰী ওদালগুৰি নিৰ্বাচনী সভাত এই মন্তব্য গৌৰৱ গগৈৰ বিজেপি আৰু ইউপিপিএলক সমালোচনা এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ দুখীয়াক ভূমি পট্টা দিম বুলি কৈ চৰকাৰে উচ্ছেদ চলাইছে বুলি উল্লেখ গৌৰৱ গগৈৰ